ঐ দেখা শুনা না কোৱা না আজি কিবা মনটো ফচাই বহুত আমনি কৰি আছে কিয় কেৱল তোমালৈ মনত পেলাই আছো কিয় দেখা ফোনত গ'লো গৈ কেনে তোমাৰ গেলাৰীটো চালো তাত মই তোমাৰ ফটো একপিও দেখা নাপালো কিয় দেখা তুমি ডিলিট কৰিলা কাৰণ খঙতে মই তোমাৰ ফটোবোৰ গোটেই ডিলিট কৰি দিছিলোঁ ৰাতি এবাৰ দেখাবহে গৈছিলো তাতে তোমাৰ ইমান খং উঠিল নে নমস্কাৰ তো আজি এনেকুৱা টাইপৰ কিছুমান আত্ৰাংগী প্ৰাণীৰ বিষয়ে আলোচনা কৰা হ'ব যিটো নেকি মই মৰমতে ডাষ্টবিন নাম দিছো ঠিক এইটোৰ দৰে আৰু এনেকুৱা প্ৰাণীবোৰ দেখিলে মোৰ মুখেৰে এটাই আৱাজ ওলায় Seriously, so এতিয়া আমি ভিডিও স্টার্ট করছো লেটস স্টার্ট দি ভিডিও তো প্ৰথমতে আমি কথা পাতিম গালিৰ ওপৰত সিৰিয়াসলি মোক বহুতে কমেন্টত কৈ থাকে যে ৰিয়ান গালি নাই বি আগৰ দৰে গালি লাগে আৰু যেতিয়া মই তোমালোকৰ কথা শুনি পেলাই গালি দিয়া স্টার্ট কৰিম কেইটামান মহাত্মা গান্ধী আহিব কমেন্ট সেকশনত আহি পেলাই ক'ব কি ও মাই গড গালি দিছে বেঞ্চ মই কি বাল কৰিম সরি भाई मुझे माफ कर दो हाँ तो लड़ाई गाली दिले बहुत डाঙৰ কথা হৈছে কিন্তু ছোৱালী গালি দিলে ও মাই গড ধুনীয়া লাগিছে তো আমি এনেকুৱা টাইপৰে কথা পাতিম আজি সো ফাৰ্ষ্ট অফ অল আমি বেলেগ এটা প্ৰাণীৰ ওচৰলৈ যাম যিটো নেকি বৰ্তমান মোৰ ফেভৰেট হয় তা কি কৰে ভিতৰত গালি দিয়ে বা চুৰি কৰে মোৰ নিচিনা সো লেটস গো আমি ভিডিও চাম অকাদতকৈ বেছি টাইম আৰু ৰিসপেক্ট দিলে কিছুমান মাকসুদো সহ্য নহয় क्या बात कर रहे हैं অকাদতকৈ বেছি টাইম আৰু ৰিসপেক্ট দিলে কিছুমান মাকসুদো ও বেয়া কথা কৈছে এতিয়া দে কমেন্টত ৰিয়ানে গালি দিয়ে বেহেনচত ছোৱালীবিলাকে গালি দি ঘূৰি আছে মই দিব নোৱাৰো সো লেটস সি গালি কিয় দিছে মানে ট্ৰমা কি লাইফটোৰ আমি সেইটো এটা বিষয়ে কথা পাতিম এতিয়া সো লেটস গো আৰু বাচাম অকাদতকৈ বেছি টাইম আৰু ৰিসপেক্ট দিলে কিছুমান মাকসুদো সহ্য নহয় ভাল লাগিছে ন ছোৱালী গালি দিছে ওকে সো লেটস গো দ্য নেক্সট ভিডিও আছে ইয়াতে এজনী ৰেম্বি আছে ক'ত আছে আবে মই নাযাওঁ এইবিলাকত মই জাষ্ট সুধিছো কেলা ওকে লেটস গো ট্ৰমা কি আছিল মই চাম এই লাইফটোত এজনী ৰেম্বি আছে যাক মই নিজে চিনি তাই মোৰ বৰ্তমানে ইমান ভাল পায় মানে ভাল পায় তাই নিজৰ কেৰেক্টাৰ কি অকাত কি নিজে পাহৰিছে क्या बात कर रहे हैं প্ৰত্যেকটো ভিতৰত বেয়া এনচৰ এইটো কি এইবিলাক এইটো কি চিৰিয়াসলি what the fuck এই একচুৱেলি এটা ভিডিও আছে যোনটো মোৰ পাৰ্চনেল ফেভাৰিট হয় মই দেখাই আছো তোমালোকক ভাল লাগিবে সি মোক এৰি থৈ যাব আৰু তাৰ কাৰণে মই গোটেই লাইফ ৱেইট কৰিম বেঞ্চত মুভি চলিছে বেহেন এই ডায়লগটো চিৰিয়াসলি এইটো মোৰ পাৰ্চনেল ডায়লগ হয় যিটো নেকি মাৰিছে চিৰিয়াসলি বহুত ভাল লাগে মোৰ আৰু এবাৰ ওকে মই গালি দিলে খং উঠে ন বহুতৰ সেইকাৰণে কৈছো আকৌ শুনাম খেলা সি মোক এৰি থৈ যাব আৰু তাৰ কাৰণে মই গোটেই লাইফ ৱেইট কৰিম বেঞ্চত মুভি চলিছে লাইফ হয় মোৰ একেলাইটো কেলা কোনোবা এৰি থৈ যাব কোনোবা ৰখি থাকিব নেকি বেঞ্চ চোৱা তাইও গালি দিয়ে আৰু ময়ো গালি দিওঁ জাষ্ট ইমেজিন তাইক মই বিয়া পাতিলো কেনেকুৱা হ'ব ঘৰত জাষ্ট লাইক এনেকুৱা হ'ব বেঞ্চ ভাত লৈ আহ তাই ক'ব বাল দিম কেলা চুত মানে তোক কৈছো নেকি এনেকুৱা বাই দ্য ৱে আই লাইক হাৰ এটিটিউড ভাল লাগিছে ভিডিঅ'কেইটা কিপ ইট আপ কিন্তু মোৰ খং উঠে এনেকুৱা বস্তুক লৈ পেলাই চোৱা তো গাইজ আজি মানে আমাৰ কলেজত বৰষুণ দিছিল এতিয়াও অকণমান দি আছে আপোনালোকে মিছা কৈছে বুলি নেভাবিব এইবিলাক আপোনালোকে দেখিছেনে অলপ বৰষুণ দি আছে মই কিন্তু মিছা কোৱা নাই আকৌ আৰু আপোনালোকৰ কলেজতো যদি আমাৰ নিচিনা কলেজৰ নিচিনা যদি বৰষুণ লাগে জনাব আৰু মই মিছা কৈছোঁ বুলি নাভাবিব আকৌ আৰু যদি মিছা কৈছোঁ বুলি ভাবিছে যদি আমাৰ লগৰ ছোৱালী সুধি চাই লওক হয় দেখিছে নহয় সিহঁতি মিছা কথা কোৱা নাই আৰু ময়ো মিছা কথা কোৱা নাই বৰষুণ অৱশ্যে ময়ো দিলো ৰাতিপুৱাই বিচনাতে আকৌ চাম তো গাইজ আজি মানে আমাৰ কলেজত বৰষুণ দিছিল এতিয়াও অকণমান দি আছে আপোনালোকে মিছা কৈছে বুলি নেভাবিব এইবিলাক আপোনালোকে তোমালোকৰ কলেজত বৰষুণ দিছে বানপানী দিছে ভূমিকম্প আহিছে আমি জানে কি বালটো কৰিম बात तो सही है दौड़ना तो पड़ता है মাতটো বাপৰে বাপ ৰবা মোৰ চাউণ্ডটো কমাই লওঁ কাণৰ পৰ্দা ফাটি যাব অ'কে লেটছ গো
মই যদি আগৰ নিচিনা ৰ'জ ভিডিঅ' বনাব লাগে তেতিয়াহ'লে ৰেড হাৰ্ট কমেণ্ট কৰা আৰু যদি বনাব নালাগে তেতিয়াহ'লে ব্লেক হাৰ্ট কমেণ্ট কৰা। তোমালোকে শুনিলে নহয়, ৰিয়া ডেকাই কাম বেক কৰাৰ কথা ভাবি আছিল, মানে ৰিয়ানৰ ভিউজ বেছি হ'ব। তোমালোকে জল্দি যোৱা, ৰিয়া ডেকাক ৰঙা ৰঙা দিল দি দিয়া, মোৰ কণ্টেণ্ট আহিব বে। কেলে এইটোৱে কাম বেক কৰিলে আকৌ আৰম্ভ হ'ব, বৰষুণ দিব, ভূমিকম্প হ'ব। আবে বেলেগ স্ক্ৰিপ্ট আছিলে সেইটো। भाई मुझे माफ कर दो। মই যদি আগৰ নিচিনা ৰ'জ ভিডিঅ' বনাব লাগে তেতিয়াহ'লে ৰেড হাৰ্ট কমেণ্ট কৰা। তো বাকী জিনক তোমালোকে যদি ৰিয়া ডেকাৰ ভিডিঅ' লাগে, ৰ'ষ্টিং লাগে, তোমালোকে জল্দি যোৱা ৰঙা ৰঙা দিল ভৰাই দিয়া কমেণ্টত, অ'কে? কেলা বকি বকি বৰ গৰম লাগিছে। এই লাইটটো লৈ আছো ইমান ডাঙৰ, ইফালেতো ভিডিঅ' বনালে ফেন দিব নোৱাৰি। চোৱা এবাৰ নেক্সট কি আছে, চিৰিয়াছলি ঘামি জামি অৱস্থা নাই। क्या बोलूं मैं इस पे? এনে কেলা গৰমত মৰি আছো, তাতে সিহঁতে পানী পানী খেলি আছে। পিয়া ও ৰে পিয়া, अरे कौन भौंक रहा है ये बदतमीज? পিয়া ৰে ফ্ৰেণ্ডছত তোমালোক থাকা, মই যাওঁ কেলা। এই ভিডিঅ'টোত কৈছিলে ন, এজনী ৰেমডি আছে। মই যাওঁ। অ'কে, তো আজি গান এইখিনিয়ে আছিলে। লাইক মই উইকলি এটা এটাকে ভিডিঅ' দিব ট্ৰাই কৰিম, অলপমান শ্বৰ্ট হ'ব পাৰে ভিডিঅ', বাট ভিডিঅ' আহি থাকিব ধুনীয়াকৈ। এণ্ড তোমালোকক মই মোৰ বাৰ্থডে ব্লগত কৈছিলোঁ যে মই একদম ৰেগুলাৰ হৈ যাম ইউটিউবত, এণ্ড কথা দিছিলোঁ, হৈও গ'লো। চ' এতিয়া নেক্সট ভিডিঅ' বহুত জল্দি আহিব এতিয়াৰ পৰা। এণ্ড 80K তো হোৱাই নাপায়, আৰু জাষ্ট 500 টা লাগে, 500। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং। তোমালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা, এইটো মোৰ নিউ আইডি হয় আৰু বহুত ফেক একাউণ্ট আছে, তোমালোকে ভালকৈ চেক কৰি ল'বা, অ'কে? চ' এই ইউজাৰনেম চাই ল'ব তোমালোকে। ইনষ্টাগ্ৰামৰ এইটো মোৰ নতুন আইডি হয়, আগততো বেন হ'লে। তোমালোকে জল্দি যোৱা ইনষ্টাগ্ৰামত ফ'ল' কৰি দিবা। এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং, টাটা, বাই বাই। আৰু এই ভিডিঅ'টো কোনো যাতে চিৰিয়াছলি নোলোৱা, জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে, কোনো যাতে গাত পাতি নোলোৱা, অ'কে? থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই বাই। जाके पूछ अपना काम